গোলাঘাট জিলাত জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিবলৈ পাইছোঁ। অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা এবাৰ চুই চাবৰ কাৰণে, আশীৰ্বাদ দিবৰ কাৰণে শত সহস্ৰ লক্ষজন আজি গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিছে। আৰু আজি মেৰাপানীতো কিছু সময় পূৰ্বে ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশাল জনসভা সম্বোধন কৰিলে। বহু পলম হ'ল, 1 বজাত আহি পোৱা কথা আছিল, 4 বজাত আহি পালোঁ। তথাপিও ৰাইজৰ যিটো আগ্ৰহ দেখিলোঁ, নিশ্চিতভাৱে আমাৰ প্ৰতি, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজৰ এইটো অন্তৰৰ পৰা এক প্ৰকৃত যিটো কয় শ্ৰদ্ধা বা মৰম বা আশীৰ্বাদ, সেইটো আজি মেৰাপানীৰ ৰাইজেও, আজি গোলাঘাটৰ ৰাইজেও আজি মামাক প্ৰদান কৰিছে। আৰু আমি আশাবাদী অনাগত আমাৰ যি নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত গোলাঘাট জিলাত ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব, সমৰ্থন পাবলৈ সক্ষম হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত তৃতীয়বাৰৰ বাবে NDAৰ এখন চৰকাৰ ৰাইজৰ আশীৰ্বাদত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। বিজেপি চৰকাৰে এটা আশা কৰিছে, দৈঙাইজে মাটি পতা পাব, সেইটো কথা চলি আছে। নিশ্চিতভাৱে ইয়াৰ আমাৰ খিলঞ্জীয়া মানুহৰ যিটো সমস্যা আছে, মাটিৰ পট্টা, ভূমিৰ পট্টাৰ কথা যিটো কোৱা আছে, সেইটো আমি নিশ্চিতভাৱে আমাৰ চৰকাৰ তৃতীয়বাৰ অহাৰ পিছত ইয়াৰ সমস্যাটোৰ সমাধান নিশ্চয় আমি উলিয়াবলৈ আমি সক্ষম হ'ম। সীমা সমস্যাৰ কিছু কাম আগবাঢ়ি আছে। সীমা সমস্যা ইতিমধ্যে অৰুণাচল, মেঘালয়ৰ লগত আমি সীমা সমস্যাৰ প্ৰায় কিছু নিষ্পত্তি কৰিছোঁ। আৰু এতিয়া নাগালেণ্ডৰ লগতো আমি কিছু নিষ্পত্তি কৰাৰ দিশত আমি কথা বতৰা চলাই আছোঁ। নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্তত যেনেকৈ আজিকালি অকণমান অশান্তি, অস্থিৰতা কমিছে, আমাৰ আন্তঃৰাজ্যিক সীমান্ততো অশান্তি, অস্থিৰতা বা আমাৰ বন্ধুত্ব 2খন বা 3খন ৰাজ্যৰ মাজত নিশ্চিতভাৱে আমি শক্তিশালী কৰিম। আৰু এই ধৰণৰ যিবিলাক ঘটনা সদায় আমি শুনিবলৈ পাইছিলোঁ, সেইবিলাকো আমাৰ চকুৰ সন্মুখতে আমি নাইকিয়া হোৱাটো দেখিবলৈ পাম। নেগেৰী বিলত উচ্ছেদ হৈছে, আকৌ উচ্ছেদ হ'ব। এতিয়া ইলেকশ্যন আহিছে, গতিকে ইলেকশ্যনত আমি সকলো ব্যস্ত। চৰকাৰ এতিয়া ধৰক আৰু 2-4 দিন পিছত নটিফিকেশ্যন আহি যাব। আল্টিমেটলি চৰকাৰৰ হাতত তেনেকুৱা কোনো ক্ষমতা নাথাকিব, কিন্তু আমাৰ উচ্ছেদ অভিযান চলিছে, চলিবই। গতিকে ৰাইজৰ যিটো আমি মনৰ ভাৱ, এইটো আমি বুটলিছোঁ। ৰাইজে অসমত উচ্ছেদ হোৱাটো বিচাৰে, থলুৱা মানুহেও, খিলঞ্জীয়া মানুহে উচ্ছেদটো বিচাৰিছে। গতিকে ৰাইজে যিটো বিচাৰে, ৰাইজে বিচৰা পক্ষত আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ। সময় পৰিৱৰ্তনটো আমিয়ে কৰিছোঁ। কংগ্ৰেছৰ দিনৰ যি দুঃসময় আছিলে, সেই দুঃসময়ৰ পৰা আমি সুশাসন, সুসময় আমি ৰাইজৰ মাজলৈ অনাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছৰ দিনৰ সেই অবিভক্ত দিনবিলাক আমি নিশ্চয় পাহৰি যোৱা নাই। অসমৰ ৰাইজে পাহৰি নাযায়। অবিভক্ত দিনবিলাক সদায় মনত ৰাখিব। কংগ্ৰেছ মানে দুৰ্নীতি, কংগ্ৰেছ মানে ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানে বিভাজন, কংগ্ৰেছ মানে সাম্প্ৰদায়িকতাবাদ, কংগ্ৰেছ মানে তুষ্টিকৰণ, কংগ্ৰেছ মানে ভোট বেংকৰ ৰাজনীতি। এতিয়া কংগ্ৰেছ বুলি ক'লে এতিয়া খিলঞ্জীয়া মানুহৰ যিটো আৱেগ অনুভূতি, তাৰ লগত কংগ্ৰেছ নাই। মিয়া প্ৰেমত মজগুল কংগ্ৰেছ।